মই চিকেন বিৰিয়ানী বনাই আপোনাক দেখুৱাম। এয়া চাউল তিয়াই ৰাখিছোঁ ভালদৰে ৱাশ কৰি এনে পানী যাতে ভালকৈ সৰি যায় এনে ৰাখি থৈ দিছোঁ। আৰু লৈছোঁ চিকেন 3 টুকুৰামান চিকেন লৈছোঁ। তাৰপিছত পিঁয়াজ সৰু সৰু কাট কৰি এনে লৈছোঁ। পিঁয়াজ কাটি ৰাখিছোঁ। এয়া হ'ল নহৰু আৰু এটা টমেটো লৈছোঁ। এইখিনি হ'ল আদা আৰু লৈছোঁ এটা কণী। তেতিয়া বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই চিকেন বিৰিয়ানী বনাই দেখুৱাম। ইফালে মই কেৰাহীখন গৰমত দি দিছোঁ। চিকেনখিনি মই অলপমান ফ্ৰাই কৰি ল'ম। নিমখ আৰু হালধিৰ গুড়ি অলপমান দিছোঁ। এতিয়া কেৰাহীত মই মাষ্টাৰ্ড অইল দি দিছোঁ। এতিয়া মই চিকেনবিলাক ফ্ৰাই কৰি ল'ম অলপমান। এতিয়া নহৰু আৰু টমেটো এইখিনি মিক্সিত মই পেষ্ট এটা বনাম আৰু আদা ল'ম এটা পেষ্ট বনাম। এতিয়া মই এইখিনি এনেকৈ হৈ থাকোঁতে কণীটো এনেকৈ দি দিম। কণীটো ফ্ৰাই কৰি ল'ম। এতিয়া চিকেনখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া নমাই ল'ম। এতিয়া এনে সময় থাকোঁতে ইয়াত মই আকৌ অলপমান অইল দি দিম। তাৰপিছত ইয়াত মই এই চাউলখিনি এতিয়া ফ্ৰাই কৰি ল'ম। চাউলখিনি ফ্ৰাই কৰি ভালদৰে ফ্ৰাই কৰি ল'ম। তেতিয়া সুবিধা হ'ব। আৰু মাষ্টাৰ্ড অইল নিদিলে ৰিফাইন অইল ইউজ কৰিব পাৰে, কিন্তু মই দি দিলোঁ মাষ্টাৰ্ড অইল। এতিয়া ফ্ৰাই কৰাৰ সময়ত আগতে তেলত আগতে দিয়া ভাল আছিল, কিন্তু এতিয়া মই পিছতহে দি দিলোঁ। এতিয়া কেইটামান গৰম মছলা, গোটা গৰম মছলা, ডালচেনি, লং ইয়াত দি দিলোঁ। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ চাউলখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া উঠাই ল'ম। চাউলখিনি ফ্ৰাই কৰা হৈ গ'ল। এই চাউলখিনি মই উঠাই ল'ম। এতিয়া কেৰাহীখনত অইল দি দিম, মাষ্টাৰ্ড অইল। কাটি ৰখা পিঁয়াজবিলাক ইয়াত এড কৰি দিলোঁ। তাৰপিছত ইয়াত কেইটামান গোটা জিৰা আৰু এলাচ, গৰম মছলাৰ গোটা ইয়াত অলপমান দি দিলোঁ। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। তাৰপিছত এটা তেজপাত এনেকৈ ছিঙি দিলোঁ 4 টুকুৰা কৰি। তাৰপিছত এটা কেঁচা জলকীয়া এনেকৈ কাট কৰি দিলোঁ। এতিয়া এইখিনি এনেকৈ হৈ থাকোঁতে ইয়াত বাকী মছলাৰে যিখিনি পেষ্ট বনাই লওঁ সেইখিনি ইয়াত মই দি দিম। তাৰপিছত ইয়াত বাকীবিলাক উপকৰণ নিমখ, হালধিৰ গুড়ি, নিজৰ স্বাদ অনুসাৰে, ৰেড চিলি, ধনিয়া গুড়ি, অলপমান পাঁচফোৰণৰ গুড়ি, জিৰা গুড়ি অলপমান পিছত দিম। এতিয়া অলপ অলপকৈ দি দিছোঁ। এতিয়া ভালদৰে এইখিনি মিক্স কৰিব লাগিব আৰু অলপমান থৈ ভালকৈ হ'বলৈ ঢাকনটো লগাই দিব লাগিব, যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া
এতিয়া মছলাখিনি হৈ গৈছে চিকেনবিলাক এড কৰি দিম এতিয়া মই পানী এড কৰি দিম আৰু এটা কথা মন কৰিব গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত দি বনাব এতিয়া পানী এড কৰিলে ঢাকনটো লগাই দিম এতিয়া মই চিকেনখিনি অলপমান লৰাই দিম এতিয়া মোৰ পানীখিনি প্ৰায় শুকাই গৈছে এতিয়া মই চাউলবিলাক এড কৰি দিম যিখিনি চাউল মই ফ্ৰাই কৰিলোঁ ইয়াত এড কৰি দিলোঁ এতিয়া চাউলবিলাক দিয়াৰ পিছত ভালদৰে লৰাৰ পিছত এনেকৈ অলপমান 5 মিনিটৰ কাৰণে ঢাকনটো লগাই দিম তাৰপিছত পানী এড কৰি দিম গৰম পানী এতিয়া মই পানী এড কৰি দিম আৰু এটা কথা মন কৰিব বিৰিয়ানীৰ কাৰণে চাউল যদি 1 কাপ লয় তেনেহলে 2 কাপ মান পানী এড কৰি দিব এতিয়া মই পানী এড কৰি দিলো যাতে চাউলবিলাক ডুব হৈ থাকে পানীৰ ভাগটো অলপমান বেছি কৰি দিব আকৌ অলপমান পানী এড কৰি দিম এতিয়া মই নিমখ হলুদ ইয়াত অলপমান দি দিম ৰেড চিলি ধনিয়া গুড়ি গৰম মছলাৰ গুড়ি তাৰপিছত জিৰা গুড়ি এতিয়া নিমখ এড কৰি দিম এইখিনি ভালদৰে মিক্স কৰিব লাগিব আৰু চাউলবিলাক যে ফ্ৰাই কৰি লৈছো সেই কাৰণে তারা জলদি সিদ্ধ হৈ যাব এতিয়া মই ঢাকনটো লগাই দিম এতিয়া যেতিয়া বিৰিয়ানীখন এনেকৈ হৈ থাকিব তেতিয়া মই ইয়াত চিকেন এভৰিডে চিকেন মছলা ইয়াত এড কৰি দিম অলপমান দি দিলো তাৰ পিছত এয়া হল এভৰিডে শাহী গৰম বিৰিয়ানী মছলা এই মছলাখিনি মই ইয়াত এড কৰি দিম এটা বিৰিয়ানীৰ মছলা হয় এটা বিৰিয়ানীৰ মেইন ইনগ্ৰেডিয়েন্টস হয় বিৰিয়ানী মছলা এতিয়া এইখিনি ভালদৰে লৰাৰ পিছত ঢাকনটো লগাই দিম এতিয়া ঢাকনটো লগাই দিলো এতিয়া পানীখিনি প্ৰায় শুকাবলৈ ধৰিছে মই অলপমান লৰাই দিম হেল্ল' গাইস এইখিনি হৈ এতিয়া পানীখিনি প্ৰায় শুকাই গৈছে চিকেন বিৰিয়ানীখিনি হৈ গ'ল মোৰ ইয়া চাওক বহুত ধুনীয়া হৈছে এতিয়া কণীটো মই ওপৰৰ ফালে এনে দি দিম ইয়া চাওক বহুত ধুনীয়া হৈছে এনে আৰু টেষ্টটো বহুত হৈছে এনেকৈ বনাই ঘৰত খাবাচোন কেনেকুৱা লাগে টেষ্টৰ কাৰণে পিয়াজ অকণমান ফ্ৰাই কৰি লম পিয়াজ 3টা মান কাট কৰি লৈছো ইয়াত দি দিম এইখিনি মই ফ্ৰাই কৰি লম ওপৰৰ ফালে অলপমান নিমখ এনেকৈ ওপৰৰ ফালে ছটিয়াই দি দিম তেলখন এনে দেখা গৈছে ইয়াত মই ব্ৰেড আৰু কণী দি ফ্ৰাই কৰিছো সেই কাৰণে অইলখিনি এনেকুৱা দেখা গৈছে
এয়া চাওক গাইজ বহুত ধুনীয়া হৈছে এনেকৈ সিম্পল ধৰণে ঘৰত বনাই এনেকৈ খাবাচোন আৰু বেৰেস্তাবিলাক মই ওপৰৰ ফালে এনেকৈ দি দিছোঁ এয়া চাওক চিকেনবিলাক কিন্তু চিকেনবিলাক টুকুৰা হোৱা নাই আৰু কণীটো মই এনেকৈ কুসুমটো বাহিৰ কৰি দি দিছোঁ এয়া চাওক বহুত ধুনীয়া হৈছে আৰু টেষ্টটো বহুত ধুনীয়া হৈছে এনেকৈ এবাৰ বনাই খাবাচোন কেনেকুৱা লাগে যদি মোৰ ভিডিওটা ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব ভুলি নাযাব সাবস্ক্ৰাইবটো কৰি দিব ইয়া চাওক গাইজ বহুত ধুনীয়া হৈছে